Hello guys, অসমৰ জিয়ৰী লিপি লাইফষ্টাইললৈ মই লিপিয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই যোনটো ব্লগ ষ্টাৰ্ট কৰিব ওলাইছো একচুয়ালি মই গুৱাহাটীৰ মোৰ ফ্ল্যাটত আছো। সো কালিয়ে আমি গুৱাহাটীলৈ আহিলো। আজি মই গুৱাহাটীত ক'ত যাম কি কৰিম তাৰ এটা সৰু ব্লগ বনাম আৰু আপোনালোকৰ লগত সেইখিনি শেয়াৰ কৰিম। সো ভিডিওটো ষ্টাৰ্ট কৰো। কিন্তু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যোনসকল এতিয়ালৈকে মোক সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ সকলো ভিডিও চাবৰ কাৰণে সাবস্ক্ৰাইব কৰে যাতে আৰু লগতে বেল আইকনটো ক্লিক কৰে যাতে সকলো ভিডিও চাবলৈ হলে বেল আইকনটো ক্লিক কৰিব লাগিব তেতিয়া মোৰ সকলো ভিডিও পাব আৰু যোনসকলে অলৰেডি মোক সাবস্ক্ৰাইব কৰিছে তেওঁলোকে যদি ভিডিওটো চাই ভাল পায় তেনে এটা লাইক কৰিব লগতে এটা কমেন্ট কৰিব। সো আহক ভিডিওটো ষ্টাৰ্ট কৰো। ভিডিওটো ফাৰ্ষ্ট মই মোৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰো। আমাৰ এই ফ্ল্যাটটো 2008তে লৈছিলে মোৰ হাজবেণ্ডে মোৰ বিয়া হোৱাৰ আগতে লৈছিলে। সো মই অকমান মোৰ ফ্ল্যাটটো আপোনালোকক জাস্ট অলপমান দেখুৱাম তাৰ পিছত আমি ওলাই যাম। ওলাই যোৱাৰ পিছত কি কৰিম সেইখিনি দেখাম। আহক তেতিয়াহ'লে মোৰ ঘৰটো আপোনালোকক দেখুৱাম। সো এইটো আমাৰ গুৱাহাটীৰ ফ্ল্যাটত সোমাই গৈ আছো আপোনালোকক দেখুৱাই আছো। এইটো হৈছে আমাৰ ফ্ল্যাট। বেছি তেনেকুৱা বস্তু সজাই ৰাখা নহয় কাৰণ আমি নাথাকোৱে তেনেকুৱা হাজবেণ্ডে কামৰ সংক্ৰান্তত কেতিয়াবা আহে বা আমি কেতিয়াবা আহো বন্ধত। সো এইটো হৈছে ড্ৰয়িং ৰুম। তাৰপিছত যোনটো ৰুম আছে ডাইনিং ৰুম হয়। অলপ আহি কালি চাফা টাফা কৰা হৈ গৈছে। এইটো কিচেন হয়। অলপ বস্তুবোৰ সিজিল কৰিব লগা হৈ আছে কাৰণ আমি কালি ৰাতি আহি পাইছো। সো এইফালে এটা বেডৰুম আছে দেখুৱাম ভাল কৰি আপোনালোকৰ ঘৰটো অলপ ঠিক কৰি লওঁ। এইফালে এটা বেডৰুম, এইটো এটা বাথৰুম আছে ইয়াত। এইফালে বাথৰুম আছে। সো এইটো এটা বাথৰুম। নেক্সট এইটো আমাৰ বেডৰুম হয়। সো সব সিজিল হোৱাৰ পিছত আকৌ এবাৰ আপোনালোকক দেখুৱাম বাৰু। এইফালে এটা বাথৰুম আছে আৰু এতিয়া ওলাই আহিছো মোৰ জেঠাই ঘৰলৈ গৈ আছো। সো তাত গৈ পেলাই অলপ সময় থাকিম। থকাৰ পিছত আকৌ মোৰ সেই জেঠাইৰে ছোৱালী মোৰ বাৰ তাত যাম। সো আজি লাঞ্চ তাতে কৰিম। সো আহক অলপ দেখুৱাই আছো আপোনালোকক। জেঠাইহঁতৰ ঘৰ আহি পাই গলো। সো গৈ আছো ভিতৰলৈ, জেঠাইহঁতৰ ঘৰৰ ভিতৰলৈ। আইতাকৰ লগত নাতিনীকে পুৰা একদম ফটো উঠিবলৈ ৰখি গৈছে। জেঠাইহঁতৰ ঘৰত এয়া সব বহি কথা পাতি আছে। এয়া জেঠাই কামত লাগি আছে পুৰা। ভিডিঅ' কৰিছে লাগি আছে খাবলৈ একদম পুৰা কিবা কিবি বনাই আছে। এয়া বনাই আছে। পানী খাবা এই আইতাই দিব। জেঠাইহঁতৰ তাৰ পৰা ওলালো। এতিয়া বাহঁতৰ ঘৰলৈ গৈ আছো আমি। বাৰ ঘৰত এতিয়া লাঞ্চ ৰেডি কৰিছে। এয়া বায়ে পুৰা দি আছে খাবলৈ। দেখুৱাও আপোনালোকক। বহুত কিবা কিবি বনাইছে দেখুৱাই আছো আপোনালোকক। এতিয়া আমি খাবলৈ বহিম। তাৰপিছত আপোনালোকক আকৌ লগ পাম। আমি এতিয়া উত্তৰ গুৱাহাটী যাবলৈ ওলাইছো। ৰাতিয়ে হৈছে প্ৰায়। সো আজি এতিয়া গৈ আছো আমি নৰ্থ গুৱাহাটী গৈ আছো। সো ৰাতিপুৱা কি কৰিলো কম। এতিয়াতো গৈ আছো ৰাতিপুৱা ক'ত যাম কি কৰিম সেইখিনি আপোনালোকক দেখুৱাম। আজি নৰ্থ গুৱাহাটীত আছো। ছোৱালীক অকণনি ফ্ৰণ্টৰ ফালে ওলাই আনিছো। মোৰ একচুৱেলি নৰ্থ গুৱাহাটীত মামাৰ ঘৰ। সো কালি মামাৰ ঘৰতে আহি থাকিলো। এইটো বহুত ডাঙৰ এটা পুখুৰী আপোনালোকক দেখুৱাই আছো। এইটো বহুত
পুৰণা পুখুৰী, আহোম ৰজাৰ দিনৰ পুখুৰী হয়। চ' এখন পাৰ্ক টাইপৰ এখন বান্ধি দিছে, চবফালে বান্ধি দিছে, পাৰ্ক টাইপৰ খুলি দিছে। আজি আমি নৰ্থ গুৱাহাটীৰ পৰা যাম, অলপ অলপ দেখুৱাই থাকিম আপোনালোকক বাৰু। উঠি পেলাই চোৱা, আমি ব্ৰিজত উঠিছো মা। আৰে ব্ৰহ্মপুত্ৰ চোৱা, শৰাইঘাট দলং চোৱা। লোহা দলং চা, লোহা দলং। এতিয়া মই ভতিজা এজনী তাত আহিছো গুৱাহাটীতে। চ' তাইৰ তাত আহিছো, তাইৰ ঘৰত আহিলো, তাইৰ চাহ বনাইছে, আমাক খাবলৈ দিব এতিয়া। আপোনালোকক অকণ তাইৰ ঘৰটোকে দেখুৱাওঁ তেতিয়ালৈকে। এয়া তাইৰ তাত, তাই চাহ লৈ আহিছে, আহি পাই অলপ ফ্ৰেছ হৈ চাহ খাবলৈ আহিছো। এইফালে ভতিজী তাই চাহ আনিছে, চাহ খাম, আকৌ অলপ অলপ দেখুৱাই থাকিম আপোনালোকক। চাহ খাব দিছে ভতিজী, এতিয়া তাকে চাহ খাওঁ। এইগৰাকী মোৰ ভতিজী, নগাঁৱৰ হয়, তাই গুৱাহাটীত বিয়া হৈছে। সিহঁতৰ তাত আহিছো ফুৰিবলৈ, এতিয়া অলপ সময় সিহঁতৰ লগত টাইম পাৰ কৰিম, আকৌ আহিম, আপোনালোকক অলপ অলপ দেখুৱাই থাকিম। গুৱাহাটীত বহুত ফুৰিলোঁ কৰিলোঁ, এতিয়া নগাঁৱলৈ আজি যাবলৈ ওলাইছোঁ। চ' ব্লগটো আপোনালোকক গোটেইখিনি চাগে চাইছে, গুৱাহাটী ব্লগটো চাব, কেনেকুৱা পাই জনাব। চ' আজিলৈ